বোৱাৰ দিয়ে আমাৰ না ৰাস্তাটো বানে আছে এতিয়া আমাৰ মছলপুৰ থমনাৰ পৰা মছলপুৰ যা ৰাস্তাটো পুৰা হ'বই আৰু টেনশ্যন নাই আৰু এইফালে ধান চান কাটানো শেষে হ'লে বাপ বহুত দিন অহা নাছিলোঁ পাথৰত বহুত দিন অহা নাছিলোঁ ধান চান আৰু এইফালে কি 30 মানুহ ধান কাটি আছে মাজে মাজে এনেকৈ পথাৰলৈ আহিলে মানে বহুত ভাল লাগে দেই তাৰপিছত পথাৰৰ কি ধুনীয়া এতিয়া মানে চেচে আৰু ইয়াত আমি মাঘৰ বিহু পালন কৰিম ইয়াত ভেলাঘৰ থাকিব মেজি থাকিব আৰু পূৰা খানা খাম ইয়াতে এইখিনি ঠাইতে পৰা দুমনিৰ পৰা আহিছে দেই চাওক 30 মানুহ হৈ মানে কিনে চাচোন কেনে কাটি আছে চাওক ইমান পাথৰ পূৰা শেষ কৰিছা কাটি হা বঢ়িয়া তো হাই কিমান কম তো বাদ দিয়ক ৱেলকাম বেক টু মাই ইউটিউব চেনেল প্ৰাঞ্জিত ব্লগ এণ্ড ষ্টৰী তো আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ পথাৰৰ মাজৰ পৰা চাওক খুৰীদিহঁতে দুমনিৰ পৰা আহিছে দুমনিৰ পৰা আহি পূৰা ধান কাটি আছে কিমান কষ্ট কৰিছে খুৰীদিহঁতে চাওক আৰু এইবোৰ হ'ল ৰঞ্জিত ধান আৰু সঁচাই ভাল লাগে পথাৰলৈ মাজে মাজে এনেকৈ ফুৰিবলৈ আহি বহুত ভাল লাগে আমাৰ গাঁৱলীয়া পৰিৱেশ বেষ্ট বুলি ক'ব লাগিব বেষ্ট চাওক ধুনীয়া প্ৰতি বছৰে খেতি কৰে ইয়াত বিৰাট কষ্ট আৰু 900 কেতিয়া খাবি মানে আজি মামা কেনে বা ধান ভাল হৈছে না হা কিয় এই কি ধান এই ৰঞ্জিত ধান কিয় কাট পাই কিয় বেয়া হৈছে বুঢ়াবক মানে কি বেছিকৈ পকছি মানে বেছিকৈ পকছি সেইকাৰণে কাটপা অলপ মানে বেছিকৈ পকলি কাটপা ডিষ্টাৰ্ব হয় অসুবিধা হয় এইফালে চাওক পূৰা মুঠি চুঠি বান্ধি লৈছে বোলা এই পূৰা ডাঙৰি বান্ধি লৈ যাব খেতিয়কবিলাকে এনেকৈ ডাঙৰি বান্ধি এনেকৈ ঘৰত লৈ যাব এই মুঠি বান্ধি লৈছে বৰ্তমান তাৰপিছত পূৰা একদম গৰুই দি মাৰাণ মাৰিব এইবিলাক আপোনালোকে জানে কিজানি চাওক এনেকৈ ধাননি পথাৰত আহিছোঁ আজি ধান কাটা চাবা আৰু আজি মই মামাহঁতৰ তালৈ মানে খাবলৈ যাম মানে ধানবোৰ কাটা হ'লে আমাৰ গাঁৱলীয়া অঞ্চলত মানে এটা নিয়ম আছে যেতিয়া ধান চান পূৰা চব কাটি মানে চব চাফা হৈ যায় তেতিয়া এটা খানা খায় আৰু সেই খানাটো নাম দিয়া হ'ল খাৱা আৰু এই খাবলৈ যাম আজি পূৰা হাঁহৰ মাংস মাছ সকলো থাকিব পূৰা খাম আৰু এইফালে মাহিদেউ মাৰ বা কি এটা চিন দেখাইছে পথাৰৰ মাজত পূৰা আৰু এতিয়া যাম হ'ল মই যাম হ'ল মামাৰ ঘৰত মানে খানা প্ৰগ্ৰেম চলিছে ধান চান কাটা চেচ অলপ আগতে কৈছে ধান চান কাটা চব খতম সেইটা আজি খানা খাব খানাটো নাম হ'ব খোৱা বুলি কয় কলপাতত পূৰা ভাত খাম হাঁহ মাংস পূৰা একদম মাছ পূৰা যাম এতিয়া মামাৰ ঘৰতনো কি প্ৰগ্ৰেম চলিছে চাই হওঁ এতিয়া আহিলোঁ মই মামাৰ ঘৰত এতিয়া কি মানে প্ৰগ্ৰেম চলিছে কিহৰনো খানা চাই আহোঁ শুনা কি পূৰা খাব লাগিব আজি তাই চাব লাগিব পূৰা ধানত ডাঙৰি চাঙৰি আনি থৈছে ধানত ডাঙৰি বজাই ইফালে ষ্টাৰ্ট হৈছে নেকি খানা বাপৰে দুটা থালি কি শাক খেতি ধনিয়া নেকি ধনিয়া শাকে দেচোন নেকি এতিয়া পূৰা হাঁহ বাচি চুমি চাই দি থৈ পেলাই কেমেৰাটো হৈছে না ঠিক এতিয়া ছয়টা হাঁহ পূৰা একদম খাব লাগিব মাছো আছে মাছো খাম হাঁহো খাম এই খাৱাৰ এটা আমি আছে আৰু কলত দনাত খাম না ভাত কলত দনাত ভাত খাম আৰু কলত দনাত দেখি আছোঁ কেনেকৈ কাটছি কলত দনাতটো আজিকালি ভাত নাখায় তাগৰা আছে হাতটো হা সেইটো ভিতৰ ভাই আমাৰ ল'ৰা হয় ভিতৰ পূৰা টুপি চুপি ষ্টাইলিছ শিকিছে একদম আপিহেনে পায় এনে চাইডৰ পৰা বডিটো আপিহেনে পূৰা একদমতে তো ভিতৰ কলত দনা সেই আমি আনিবলৈ যাম না কলৰ দনা এতিয়াতো কলৰ দনাত মানুহে ভাতে নাখায় কিন্তু খোৱাত কলত দনাত মানে এটা আমেজে বেলেগ খালে কলত দনাত পূৰা ৰেডি হৈ আছে আৰু আস্তে আস্তে কেনে আঠিয়া কলৰ দনা এতিয়া আঠিয়া কলৰ হয় আগতেতো বিয়া বাৰু খানা পিনা অনুষ্ঠানততো এয়াই আছিল এতিয়া নাথিং হৈ গৈছে না আৰু এতিয়া পৰিৱেশ প্ৰদূষণ তাৰমানে এতিয়া বেছি কিয় হয় কাৰণ এইবিলাক ডিছ চিছ প্লাষ্টিকৰ কাৰণে কিন্তু আগতে এইবিলাক নাছিল কাৰণ এইবিলাক আছিল সেইকাৰণে নাছিল কিন্তু আমি আজি পূৰা একদম আগৰ দিনৰ হেৰিত পূৰা ফিলিংছ আহি যাব কলত দনাত ভাত খোৱা আগৰ মানুহবিলাকৰ বেমাৰ নাছিল
এই ৰেডি পানী গৰম ইয়াত অলপ পিছত পুৰা হাঁহৰ মাংস মাছ চব পুৰা বহি যাব তো এইটো হ'ল আমাৰ আটা আগতে ভিডিঅ'ত দেখিছিলে একবাৰ ককা আইতাৰ ঘৰলৈ বোলে এটা মই ব্লগ এটা বনাইছিলোঁ পুৰা কি ঠাণ্ডা লাগছে নেকি এটা ঠাণ্ডা লাগছি কি কি নাম না গুৰুৰ নাম লোৱা আটাই বোলে কিবা গুৰুৰ নাম লয় তো এই গুৰুৰ নাম লওক মানে আটাই এতিয়া ভগৱানক প্ৰাৰ্থনা কৰি আছে পাপৰি হ'ল এইফালে পানী এইবিলাক ধোৱা মুখত মানে নিয়ম আগৰ দিনৰ নিয়ম এইবিলাক চাওক সেনেকৈ কি মাছ আছে ইয়াতে সিলভার মির্গা গাছকার মই ঘৰত আহিলোঁ গৰম চোলা পিন্ধি আনিছিলোঁ বম ঠাণ্ডা দিছে এইফালে আপোনালোকৰ এইফালে কেনেকুৱা ঠাণ্ডা এতিয়া জেকেট টেকেট মাৰি আহিলোঁ স্কাৰ্ফ মাৰি আহিলোঁ আৰু এতিয়া মাৰুতি ষ্ট'ৰ আছোঁ জানেই মাৰুতিসকলে চিনিবা হিচাপ কৰি আছে পুৰা চাওক মাৰুতিয়ে পুৰা হিচাপ কৰি আছে হিচাপ কৈছা নে কিতাপ পঢ়ি আছা এতিয়া যাম আৰু ৰাস্তাকে খানা পিনা এইফালে ৰান্ধি আছে অলপ কি কৰা খানা পিনা অলপ ৰান্ধি আছে সেইকাৰণে ইয়াত অলপ বহি আছোঁ মাৰুতি ষ্ট'ৰত আৰু সিমান দৰা দোকানত অলপ বহি যাম আৰু খাবলৈ পূৰা এইবাৰ খাব যাম তেতিয়া অলপ চাব গৈছিলোঁ কিনো কৰি আছে এইবাৰ কিন্তু ডাইৰেক্ট খাব যাম হাঁহৰ মাংস মাছ মই পূৰা মাৰি দিম অলপ আহি সিমান দৰা দোকান বাৰু সিমান দৰা কি কৈছা অঁ কি হ'লে ৰিচাৰ্জৰো দাম বাচি বোলে আগতে মাৰি থৈছা কিমান কি হৈছিলে মানে জিঅ'ৰ প্ৰথমটো জিঅ'ৰ এটি জিঅ' আৰু কি এয়াৰটেলতে চাই ল'ব পাৰে আপোনালোকে চাই ল'ব পাৰে ইয়াত কিমান কি হৈছে বাপৰে বাপ বহুত বাঢ়ি গৈছে অলপ স্কিপ কৰি মাতন চাব ইয়াত কি কি আছে ইফালে এয়াৰটেলৰ এইবিলাক খাবলৈ নাপায় দেই কিন্তু আপোনালোকে নাখাব এইবিলাক সঁচাই কৈছোঁ মই এতিয়া বাদ দিছোঁ আগতে খাই আছিলোঁ এতিয়া বাদ দিছোঁ আৰু এতিয়া আমাৰ খানা পূৰা অলপ মোৰ দেৰি হ'ল আহোঁতে মানে খানা হেৰি হৈছে ৰন্ধা বঢ়া হৈ গৈছে এতিয়া পূৰা এই চাওক খানা এতিয়া আমি খাম কলত দনাত ভাত খাম কি পূৰা ৰেডি আঞ্জা কৰিছি না কিমান বাতি লৈছা 3 বাতিমান লৈছা নেকি বোলে হা খা পূৰা তাইছে দিয়া এতিয়া ন খোৱাৰ কাৰণে কিবা এটা কৈ দি মানুহবিলাকক কেনে মানে ন খোৱাটো কেনেকুৱা নখোৱাটো আমাৰ আগৰ পৰম্পৰা না আজিকালি নখোৱাটো আৰু কলত দনাত ভাত খাইছা কিবা এটা কওঁ কলত দনাৰ বিষয়ে কলৰ দনাত ভাত খোৱাটো আজিকালি নাইয়ে মানুহৰ চব বিচতে ভাত খায় আজি কলৰ দনাত ভাত খায় আমাৰ কিমান বহুত আমাৰ এটি সকলোৱে চিনি পাই কিজানি আমাৰ ডেকা চামে আমাৰ মেৰি কিবা কেনে হৈছে হত আঞ্জা হৈছে না 5 বাতি ললাক 5 বাতি আৰু ভাত 3 বাৰ ললাক অলপ বেছি হ'ল পুৰা তাইছো এতিয়া আমাৰ হ'ল অমূল্য আমাৰ মূল্য নহয় নাকি অমূল্য তাইছে আছে পুৰা একদম 10 খাওঁ বুলি কয় 10 আৰু এটি হ'ল এই লাজুকা নাই এটি মইনা আমাৰ মইনা এটি লাজ কৰে কি আছে খাং লাগিছে না খাং লাগিছে নেকি কলত দনাত ভাত আছে কিন্তু প্ৰথম নাকি ইয়াকে কল ন খাৱা আৰু এর লগত চুঙা পিঠা থাকলে বঢ়িয়া লাগে কিন্তু না চুঙা পিঠা লগত হাঁহৰ মাংস তাই মানে না ওকে পানী লাগব ওকে ন খাইছো আমি এইটো আচলতে বঢ়িয়া না প্ৰচেছ আমি আমাৰ গাঁওখনৰ ভিতৰত কোনো আমাৰ নোখোৱা হেৰি নাই কিন্তু আজি যে আমাৰ ডিপুকা যোৱা বছৰ খাইছিলোঁ আমি এইবাৰ যে আমাৰ ডিপুকা নোখোৱাইছে ধন্যবাদ আমি ধন্যবাদ জনাইছোঁ ওকে ধন্যবাদ অশেষ ধন্যবাদ জনাইছোঁ আৰু যে অহা বছৰ আৰু যি কয় নোখোৱাই পৰম্পৰাটো ৰক্ষা কৰক ৰক্ষা কৰিছে বহু বছৰৰ মূৰত এই দনা চিষ্টেমটো আমাৰ আজিকালি নোহোৱা হৈ গৈছে আৰু পুনৰ ঘূৰাই পালোঁ এইটো একদম অতীতৰ মানে যিটো মানে স্মৃতি আছিল মানে সজীৱ কৰি দিছে বহুত ভাল লাগিল
পুৰা আগৰ মানে কথা মনত পৰি যায় আৰু আগৰ কথাবিলাক মনত পৰি যায়। হা কলৰ দনাত হা গতিকে এতিয়াতো নাই নোহোৱা হৈ গৈছে এই বস্তুটো আৰু যে ঘূৰাই আহিছে বহুত ভাল লাগিছে মানে গৃহস্থ ওলমালেৰে নতুন লক্ষীৰে এসাঁজ আমি ন খোৱা বুলি যে কয় এইটো মানে ন খাওঁ মানে এইটো মানে বংশগতভাৱে হয় বংশৰ যিখিনি মানুহ আছে আপোন মানুহ সিহঁতক লৈ মানে হাঁহে মাহে এসাঁজ খাওঁ আনন্দত ইয়াক আমি ন খোৱা বুলি কওঁ এইখিনিয়ে আৰু মানে মেজিদা কি কেইটা পাতি আছে ৰে এটা দুটা তিনটা চাৰিটা পাতিয়ে কি কে আছে এইবিলাক দাইছো খাইছ না মানে ভাত খাইছা বঢ়িয়া ভাত খালি ন খালি আৰু পুৰা চক মানুহে মানুহ হা মাংস এইফালে বাকী আমাৰ মাংস মাছ পুৰা টাইছো মানে নিৰ্মলো লৈছো আমি পুৰা টাইছো হাঁহৰ মাংস বিৰাট ভাল পায় এতিয়া পুৰা খাৱাৰ মানুহ চাওক মানুহ ন খাৰ মানুহ তাই চব্জিৰে দালি আহিছিল হাঁহৰ মাংস আহি আছিল অলপ পিছত মাহৰ দালি মচুৰ দালি তৰকাৰী বঢ়িয়া মাংসই ফাৰ্ষ্ট টাইম ইফালে দিয়ে গ'লে ইফালে নাহিল এই চলা আফচোচ অলপ দেৰিকৈ পাইছোঁ হাঁহৰ মাংস অ'কে এতিয়া হাঁহৰ মাংসত চাং টেষ্টটো কেনে হৈছে বাহা কি হৈছে তামাম বেয়া খাইছে সি কেনেছে মজা হাৰা শুনি গেল বোলো হাৰাটো সজল আহিছে আমাৰ পূৰা মাছ ল'লোঁ মাছ লৈছোঁ বোলে তাৰপৰা শেষ আমাৰ পূৰা একদম পুষ্টাই আমি নিৰ্মল পূৰা পুষ্টাই আমাৰ পেট অভাৰ হৈ গ'ল নিৰ্মল কেনে পেট ঠিক আছে না অ'কে এতিয়া আমি উঠোঁ আৰু খাই দিয়ে তামোল এখন খাওঁ আপোনালোকে এতিয়া ভাত চাত খাই তামোল চামোল খাই এইটা আটাৰ লগত আছোঁ অলপ কেনে আটা খালি না মাংস খালি না খা নাই হাঁহৰ মাংস মাংস খাইছা বা মাংস এটা দেনে যাব নেকি কিমান খাইছা মাংস 2 বাটি নাই কি বোলে খাইছা 2 বাটি মাৰিছা চাওঁ ইমান বয়সত 2 বাটি হাঁহৰ মাংস মাৰিছে ইয়াই হ'ল ন খাৱাৰ আমি পুৰণা কথা মনত পৰিছে নাই ন খালি পুৰা আটাৰ মানে পুৰণা কথা বোলে মনত পৰি গৈছে আগতে বোলে বহুত ডাঙৰ আটা মানে আগতে দুটা হাঁহ মানে 3জনে খাই পেলাইছিল এনেকৈ কোৱা আছিল আটা ন খালি মানে দুটা হাঁহ 3জনে খাই পেলাইছিল এটা হাঁহটো মানে 2জনকে লাগে না চুঙা পিঠা বুলি অঁ সেনেকৈ অঁ দুটা তিনিটাক লাগি মাৰি দিছিলোঁ হাঁহ চুঙা পিঠা দি হাঁহ আৰু ন খাওঁত মানে এটা বস্তু আছে কি চুঙা পিঠাত চুঙা পিঠাৰ লগত হাঁহ খোৱা এটা বিৰাট সুন্দৰ এটা এটি মানে এতিয়া নোহোৱা হৈছিল না এতিয়া আজিও আমি চুঙা পিঠাৰ লগত হাঁহ খালোঁ এটা মজা লাগিলে কিন্তু চুঙা পিঠাৰ লগত হাঁহ খাই এটা মজাই বেলেগ চুঙা পিঠা মাংস কিমান মাৰিছা বহুত মাৰিছা নেকি হা বহুত মাৰিছা পূৰা সকলোৰ লগত কথা বতৰা পাতি কেনেকুৱা হ'ল খানা পিনা সকলোৱে কিবা কাৰণে ক'লাক তো এতিয়া আমি আৰু যাম আৰু আটা বাই বাই দি দিবিচোন বাই দি মোৰ ছাবস্ক্ৰাইবাৰ কটাক ভিডিঅ'টো অলপ হেৰি কৰবা দি শ্বেয়াৰ কৰবা দি অলপ শ্বেয়াৰ কৰবা বুলি কওঁ শ্বেয়াৰ কৰবা বুলি কওঁ চাই থাকোঁ আৰু অ'কে